আকবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ লস্কৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক আৰু একাংশ জাতীয় সংগঠনৰ কেইবাজনো নেতাক যি অপদস্থ কৰিলে সেই অপদস্থ হোৱা ঘটনাটো আমি তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছো আৰু অসম আৰক্ষীৰ ডিজিপি মহোদয় আৰু বৰপেটা জিলা আৰক্ষী অধীক্ষকক মই প্ৰশ্ন কৰিব বিচাৰিছো যে সাংবাদিকে এখন থানাত এখন গোচৰৰ পঞ্জীয়নভুক্ত গোচৰৰ তথ্য বিচাৰি যোৱাটো অপৰাধ হ'ব নেকি আৰু সেই আৰক্ষী বিষয়াগৰাকীয়ে সেই পঞ্জীয়নভুক্ত গোচৰটোৰ তথ্য কিহৰ স্বাৰ্থত বা কিহৰ প্ৰলোভনত তেখেতে সাংবাদিকক প্ৰদান নকৰিলে আৰু উলটাই সাংবাদিক বন্ধুসকলক দুৰ্ব্যৱহাৰ কৰি থানাৰ পৰা উলিয়াই দিলে আৰু লকাপত ভৰাই থোৱাৰ হুমকি প্ৰদান কৰিলে। গতিকে এই ঘটনাটোৰ এক উচিত তদন্ত কৰি আৰক্ষী অধীক্ষক মহোদয় আৰু ডিজিপি মহোদয়ে যাতে ইয়াৰ এক উচিত নিৰপেক্ষ তদন্ত কৰি সেই আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে এক বিহিত ব্যৱস্থা গ্ৰহণ কৰে তাৰ আহ্বান জনাইছো।